বড় ইউপিপিএলত যোগদান কৰিছে কিবা প্ৰত্যাহ্বান হ'ব দীপেন বড়ো শক্তি বাঢ়িছে ইউপিপিএলৰ প্ৰাক্তন সভাপতি দীপেন বড়ো এইটোতো আচৰিত ল'ৰা মই আমাৰ পিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ পিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে কিবা ইম্পেক্ট কৰিব পাৰিছে বিটিচি প্ৰধানমন্ত্ৰীৰ সন্মুখত আপুনি গ্যাৰাণ্টি দিছিল যে এনডিএ চৰকাৰৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ হ'ব আপুনি গ্যাৰাণ্টি দিছে ভাষণত গেৰেণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই আহিলে চবকে ল'ম আমি দীপেন বড়ো ইউপিপিএলত যোগদান কৰিছে কিবা প্ৰত্যাহ্বান হ'ব দীপেন বড়ো শক্তি বাঢ়িছে ইউপিপিএলৰ প্ৰাক্তন সভাপতি দীপেন বড়ো এইটোতো আচৰিত ল'ৰা মই আমাৰ পিপিএফ দলৰ পৰা কিমান নেতা গৈছে আপোনালোকে হিচাপ লৈছে বহুত এক্সপিৰিয়েঞ্চ থকা বহুত ডাঙৰ ডাঙৰ লিডাৰ আমাৰ পিপিএফ দলৰ পৰা বেলেগ দলৰ ইউপিপিএল কংগ্ৰেছ বিজেপি সোমাইছে কিবা ইম্পেক্ট কৰিব পাৰিছে বিটিচি প্ৰধানমন্ত্ৰীৰ সন্মুখত আপুনি গ্যাৰাণ্টি দিছিল যে এনডিএ চৰকাৰৰ নেতৃত্বত এবাৰ বিজেপি চৰকাৰ হ'ব আপুনি গ্যাৰাণ্টি দিছে ভাষণত গেৰেণ্টি 100%। চন্দন ব্ৰহ্ম আহে নাহে আমাৰ ক'ব লগা একো নাই আহিলে চবকে ল'ম আমি